সাংবাদিক বন্ধুসকল, উপস্থিত আমার ইপিপিএল দলর ইকরাবাড়ি প্রাইমারির মাননীয় সভাপতি মাইনরিটি সেলের সম্পাদক শাবান আলী ভাই, আমি বিশেষভাৱে আপোনালোকক আজি মাতি আনি প্ৰেছ মিট দিয়াৰ উদ্দেশ্যটি হ'ল, কিছুদিন আগৰ পৰাই ইকৰাবাড়ি প্ৰাইমাৰীত দিব্যিচৰা গাঁৱৰ মছজিদৰ আলাৰী চাৰাং আঁচনিত 2 লাখ টকাৰ ওপৰত বিভিন্ন প্ৰেছ মিডিয়াৰ মাধ্যমত আমাৰ ইপিপিএল দলক বিভিন্নজনে সমালোচনা কৰা, দলক বদনাম দিয়া কথা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সেই দলৰ বদনাম কৰা সম্পৰ্ক লৈ মই দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ইপিপিএল চৰকাৰ থকাৰ সময়ত বিভিন্ন জাতি ধৰ্মৰ মানুহক লৈ একেলগে আমাৰ বিটিচিৰ উন্নয়নৰ এটা সপোন তেখেতে ৰচি সংখ্যালঘু অঞ্চলত আমাৰ বিভিন্ন সমস্যায় আমি জৰ্জৰিত। তাৰ ভিতৰত মছজিদত 2 লাখ টকা তেখেতে আলাৰী চাৰাং আঁচনিৰ জৰিয়তে প্ৰদান কৰিছিল। বিটিচিৰ বহু 200 মছজিদত 2 লাখ টকা প্ৰমোদ বড়ো ডাঙৰীয়াই দিছিল আৰু তাৰে অংশ হিচাপে দিব্যিচৰা জামে মছজিদত 2 লাখ টকাৰ এটা চেক দিছিল আৰু সেই চেক দিয়াৰে পৰাই আমি ৰাজনৈতিক গোন্ধ পাইছোঁ, ৰাজনৈতিক ষড়যন্ত্ৰ হৈছিল। চেক দিয়াৰ সময়তো কিছুমান মানুহে ভুৱা চেক বুলি অপপ্ৰচাৰ কৰিছিল, কিন্তু পিছ মুহূৰ্তত দেখা গ'ল সেই চেকত 2 লাখ টকা আমাৰ মছজিদৰ কমিটিৰ একাউণ্টত দিছিল আৰু সেই টকাখিনি মছজিদৰ কমিটি আৰু মছজিদ একাউণ্টৰ পৰা, যুটীয়া একাউণ্টৰ পৰা সভাপতি সম্পাদকৰ ছিগনেচাৰত সেই 2 লাখ টকা উইথড্ৰ কৰা হৈছিল। আৰু মাত্ৰ দিব্যিচৰাতে নহয়, যিমান চেক দিয়া হৈছিল প্ৰতিটো চেক মছজিদৰ একাউণ্টত দিয়া হৈছিল আৰু মছজিদৰ কমিটিটো প্ৰমোদ বড়ো ডাঙৰীয়া তথা ইপিপিএল দলে বনোৱা কমিটি নহয়, সেই মছজিদ এলেকাৰ ৰাইজে বনোৱা এটা কমিটি। সেই কমিটিত একাউণ্টত 10 টকা খৰচ নকৰাকৈ, তেল খৰচ নকৰাকৈ সেই মছজিদৰ চৌহদত যায় আমাৰ দলীয় তথা চৰকাৰৰ কৰ্তৃপক্ষই মছজিদৰ চৌহদত যাই 2 লাখ টকাৰ চেক দিয়া হৈছিল আৰু তাৰ বিনিময়ত 1 টকা এটা খৰচ হোৱা নাছিল। সেই চেকটো মছজিদৰ একাউণ্টত দিলেহে পইচাটো সোমাব, বাকী কোনো ৰাস্তা নাছিল। আৰু সেই টকাখিনি দিব্যিচৰা গাঁৱৰ মছজিদ কমিটিৰ সভাপতি সম্পাদকৰ ছিগনেচাৰত টকাখিনি উইথড্ৰ হৈছিল আৰু সেই টকা মছজিদৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ ছিগনেচাৰত উইথড্ৰ কৰাৰ পিছত মছজিদৰ ছেক্ৰেটাৰীৰ হাতত টকাটো ৰাখিছিল আৰু সেই টকা দি কমিটিয়ে কাম কৰিব আৰু এই কামখিনি প্ৰমোদ বড়ো ডাঙৰীয়াই সেই মছজিদটোক ভাল কৰাৰ কাৰণে, আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে টকাখিনি দিছিল আৰু তাৰ বাবে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে, ধন্যবাদ দিব লাগে। আৰু তাৰ বিপৰীত আমি যদি দলটোক আমি সেই চেক লৈ যদি বদনাম কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বস্তুটো ঠিক নহয়। গতিকে আমি দুখ পাইছোঁ যে আমি এই মছজিদ এটা বনাওঁতে আমাৰ কিমান কষ্ট হয় আৰু সেই কষ্টৰ কথাখিনি উপলব্ধি কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক 2 লাখ টকা দিছে। আমি তেখেতক টকাখিনি আমি ল'লোঁ, আমি আৰু দলক বদনাম দিলোঁ, সেইটো আমাৰ কাৰণে মানে বিৰাট দুখজনক। গতিকে যি ছেক্ৰেটাৰীজন তাত মছজিদ কমিটিৰ আছিল, হয় তেওঁ ইপিপিএল দলৰ এজন সদস্য, কিন্তু ইপিপিএল দলৰ সদস্য হিচাপে কিন্তু তেওঁ টকাখিনি উঠোৱা নাছিল, তেওঁ মছজিদৰ ছেক্ৰেটাৰী হিচাপে টকাখিনি উঠাইছিল। তথাপি আমাৰ দলত কমপ্লেইন দিয়াৰ পিছত মই তাতে ইকৰাবাৰীত যাই আমি ৰাইজক কৈছিলোঁ যে আমি দল হিচাপে তেখেতে বেয়া কাম কৰিছে, আমি দলৰ পৰা তেখেতক অব্যাহতি দিব পাৰোঁ, বহিষ্কাৰ কৰিব পাৰোঁ, কিন্তু আপোনালোকে টকাখিনি উদ্ধাৰৰ ক্ষেত্ৰত আইনৰ সহায় লওক, থানাত যাওক, কেছ দিয়ক, গোচৰ দিয়ক, সেই আইন পুলিচৰ সহায় লৈ টকাখিনি আপোনালোকে উদ্ধাৰ কৰক। এইখিনি আমি পৰামৰ্শত সেই
ৰাইজক দি আহিছিলোঁ। গতিকে সেই পৰামৰ্শ মতে তেখেতক কেছ দিছে, কেছ দি তেখেতৰ টকা তেখেতৰ পৰা উদ্ধাৰ কৰিছে। আৰু এইখিনি কথা আমি আমাৰ EPPL দলক বদনাম দিয়াটো মোৰ পক্ষে উচিত হোৱা নাই। আৰু সেই বদনামী ব্যক্তি যি মছজিদৰ ছেক্ৰেটাৰী আছিল, সেই ছেক্ৰেটাৰীক আমি ইতিমধ্যে যোৱা কিছুদিন আগত 18 তাৰিখত আমি তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিছোঁ। অনিৰ্দিষ্টকালৰ কাৰণে বিল্লাল হুছেইনক EPPL দলৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ। গতিকে মই ভাবিছিলোঁ যে এই নিউজটো মছজিদ কমিটিৰ সভাপতি সম্পাদকে আত্মসাৎ কৰা বুলি বাজিলে ভাল আছিল। মছজিদ কমিটিক উপলক্ষ কৰি টকাটো একাউণ্টত দিয়া হৈছে। টকাটো যিহেতু মছজিদ কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টে উঠাইছে, এই নিউজটো মোৰ মতে এই মছজিদ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে আত্মসাৎ কৰা বুলি বাজিলে অলপ ভাল আছিল। এইখিনিয়ে, ধন্যবাদ।